গাইছ আজি মই বনাব লৈছোঁ গাহৰি মাংস বইল গাহৰি বিনা তেল আৰু বিনা মছলাত। তো চাওক কেনেকৈ বনাম মই এয়া দেখাই দিছোঁ। এইখিনি ব্ৰইলাৰ গাহৰি মাংস দেখিছে, চৰ্বি আছে, চৰ্বি আৰু এইখিনি বিলাহী আলু পিঁয়াজ, আলু কমটি হ'ল, পুনৰবাৰ আলু কাটিব লাগিব, তাকো হ'ল এই আদা নহৰু গুচাবলৈ আছে, আদা নহৰু তেজপাত। তো ব'লক কেনেকৈনো মই বইল গাহৰি মাংস বনাওঁ আপোনালোকক দেখুৱাম, মই খাম, আপোনালোকৰ লগতে খাব। আৰু এয়া দেখিছে গাহৰি মাংস আধা কেজি আনিছে। আজি মই বিনা তেলত বনাম এই গাহৰি মাংসখিনি। তো আপোনালোকে কেৰাহীখন গৰম হৈ গ'ল, কেৰাহীখন গৰম হোৱাৰ পাছত আপোনালোকে কেৰাহীখন ইগন'ৰ কৰক, ক'লা কেতিয়াবা আমি জুইটো বনাওঁ সেইকাৰণে কেৰাহীখন ক'লা। এতিয়া মাংসখিনি দি দিওঁ, দেখিছে নহয় সম্পূৰ্ণ মানে বইল। এনেকৈ লৰাই থৈছোঁ, তেলখিনি ধোঁৱা ওলাই গৈছে, যিহেতু মই তেল দিয়া নাই, তাত ধোঁৱা ওলাইছোঁ। চৰ্বি লাগিব দেই, চৰ্বি বেছি লাগিব, তেতিয়াহে তেলটো ওলাব। ৰঙা মাংস হ'লে বেছি তেল নোলাব। মানে লৰাই থৈছোঁ। কেৰাহীখন ইগন'ৰ কৰক দেই, ক'লা বুলি নোহোৱা হৈ যায়। যে আমি গাহৰি মাংস খাওঁ, জুইত ব্যৱহাৰ কৰোঁ, সেইকাৰণে কেৰাহীখন ক'লা। আৰু অকণমান দেৰি এনেকৈ ভাজি খোৱাৰ পাছত দেখিছে ইয়াত তেল ওলাই গৈছে, তেনেধৰণে তেল ওলাই গৈছে। মই নিমখ দিয়া নাছিলোঁ, এতিয়া দিওঁ নাপায়। গাহৰি মাংস তেল নিদিয়াকৈ বনাবলৈ হ'লে আপোনালোকে কিন্তু বইল কৰি নালাগে দেই, বইল তেল হ'লে নহ'ব। এই আদা নহৰুখিনি গিলাচত দি দিছোঁ, নিমখ সমৰণি তাতে ৰংগুলা, সেয়া তেজপাত। এতিয়া এনেধৰণে ভাজি থাকি পিঁয়াজখিনি গলা লাগে, পিঁয়াজ গলি ইয়াত দি দিম আলু, লৰাই দিম। আৰু এতিয়া পিঁয়াজ গলি হৈ গ'ল, মাংস অলপ আধা সিজামান হৈছে, আলু দি দিছোঁ। লৰাই দিছোঁ। বিনা মছলা আৰু বিনা তেলত বনাইছোঁ দেই, আপোনালোকে ট্ৰাই কৰি চাব। এবাৰ চাই লওঁ কিমানখিনি আগবাঢ়িছে মাংস। তেল দিছেনে, ইমান তেল ওলালে। এইটো মই তেল দি দিয়া হ'লেই ইমান তেল নোলালে হয়। বৰ কিনা লাগিছিল। কিমান তেল ওলাইছে দেখিছে, কিমান তেল। আপোনালোকে বাৰু এনেধৰণে খায়নে, বিনা মছলা বিনা তেলতে? আৰু মই এতিয়া দি দিম সেয়া টমেটো, বিলাহীখিনি দি অলপ লৰাই দিম। মই জলকীয়া দিব পাৰে আপোনালোকে, মই জলকীয়া নাই দিয়া, আমাৰ সৰু ল'ৰা আছে কাৰণে মানে সেইখিনি বনাই দিছোঁ। ইচ্ছা কৰিলে অকণমান মছলা দিব পাৰে, নিদিলেও হৈ যায়, আদা নহৰুৱে হৈ যাব। ইচ্ছা কৰিলে দিবও পাৰে। এইয়া হৈ গ'ল মাংস।
দেখিছেনে তেল তেল হয় কিন্তু দেই পানী নহয় এইবিলাক তেল হয় ইমান ধুনীয়া তেল হ'ল আমাৰ ভাত খাবলৈ আমি মাটিতেই ভাত খাইছোঁ আছে পিঁয়াজ নেমু কাঁচা চানা আলু ভাজি দাইল আৰু এয়া মাংস এইফালে খাই আছোঁ এয়া মোৰ ভাত তো খাবলৈ ষ্টাৰ্ট দি দিওঁ